আৰু তোমাৰ য'তৰ বিপৰীত গ'ল বুলি কোৱা হয় গহীন গহীন মানে কি তাই তাই ছোৱালীজনী কি গহীন স্বভাৱৰ হয় নে নাই আৰু বাবু আজিত কেৰা মানে গহীন প্ৰকৃতিৰ ছোৱালী হয় নে নাই আৰু ইয়াৰ বিপৰীত কি হ'ব চঞ্চল চঞ্চল মানে কি চঞ্চল স্বভাৱৰ ছোৱালী আছে নহয় কিছুমানে কি কৰিব মানে ডাঙৰ মানুহক সন্মান নকৰে বদমাছি কৰে মানে আছে আদ্যবন্ত আদ্যবন্ত মানে কি একলা হ'ব। আদ্যবন্ত মানে ধনী শ্ৰেণীৰ মানুহ হয় নে নাই আদ্যবন্ত হয় কেছি ওকে মানে কোৱাচোন আদ্যবন্ত মানে কি হা দেও না আদ্যবন্ত মানে হৈছে ধনী শ্ৰেণীৰ মানুহ বা সমাজত ধনী শ্ৰেণীৰ মানুহ বুলি কোৱা হয় আদ্যবন্ত শ্ৰেণীৰ সমাজ বা আদ্যবন্ত বুলি কোৱা হয় আদ্যবন্ত মানে প্ৰচুৰ ধন সম্পত্তি থকা মানুহক আদ্যবন্ত বুলি কোৱা হয় আদ্যবন্ত বুলি কি হ'ব তোমাৰ দৰিদ্ৰতা হয় নে নাই দৰিদ্ৰতা বা দুখীয়া মানুহক কি বুলি কোৱা হয় দৰিদ্ৰ বুলি কোৱা হয় নে নাই দুখীয়া বুলি কোৱা হয় ওকে বাৰোৰা তো এতিয়া তোমালোকে কোৱাচোন মই তোমাক কিছু মানে তুমি দিব পাৰিবা হা যে কোৱা ভূগোল বিপৰীত কি ভূগোল বিপৰীত লোক বহা তুমি কোৱাচোন